Jasmet bangke pini dili tundang kacing rum kacing bai bangke karbiang long la pen samangkang pi so pi tum karbiang long so pi tum mencing rum si achak lam cing bai pon lo la pen seprai pon lo la bangke non nang kili ji mipai sirke mate 9 August la bangke World Indigenous Day pusil tum jini lo la sila bang so Indigenous Day ni bangke dadak pining bangke asam angkang pi labang so Indigenous Day katalo aparman katalo bondi la bangke pining bangke dak karbiang long inghan langso kusiput semet ke bokajana long bangsi World Indigenous Day bangke katalon poni fantastic polola sela solong bangke dak karbiang long keso kepidon karbi penceng lo dak dak la indigenous bong ka tribal la pen non tribal dum do an kaddo ke tum chelang sila dak bangke isi kei barim wa bisa dak bang kei barim ko isi kacing di la pen so indigenous ni katalon man dak pining mangge bokajana setalon pon ko dak bang karbi penceng lo dak bangke moran motok ahung penceng lo dak bang dimasa ta dak diba ta garo ta penceng lo dak inglong so tum do an tum mangge la sorni bang kacing di la pen isi mai thembi pining bangke bokajana masih dek pon pola masih cepat pon solong bangke dak bangke nane parti lam ta velo dak bang pini song lam ta velo dak bangke jasmet pen khei atum kacing rum khei atum bang isi bet inglong aso tum dala pulo la pen inglong so kalidet tum dala dak bang itu abarim labang so longle pelang ahem pula dak asam angkang bilong bangke la dak indigenous atum si ahem pu ladak sikirang pa phangching lapen dak kirang pa phangching indigenous atum bang so dak bangke isi kacing rum kacang di genjong jakong orang penceng long jak la so identity bangke thir klong nanggi pu bir the kisung ke boy ilitum longle phelang ki bir hei nang ki bir hei kisung lahai katong e phan ma thaket link flc karbiang long si ni asam angkang pi pharman raksi o indigenous day bangke dak salon pon la so teng si reception committee la bang isi kiseng pon so na kasi kapek kacing ki ke thang bang la bang pon 2026 চনৰ যেটো বিশ্ব খিলঞ্জীয়া দিৱস হিচাপে গোটেই অসমৰ কাৰণে বা অসমৰ খিলঞ্জীয়া প্ৰতি আমি একতা বা এই গোটেই বিষয়টো আমি গুৰুত্ব দি পেলাই আমি কেনেকৈ ভুগি আছো এইখিনি সময়ত আমি এটা সিদ্ধান্ত লৈছো যে এইবাৰ 2026 চনৰ যেটো বিশ্ব খিলঞ্জীয়া দিৱস এইবাৰ আমি কাৰ্বি আংলং বকাজানত আমি উদযাপন কৰাৰ এই সিদ্ধান্তটো আমি লৈছো আৰু এইখিনিত যেহেতু আমি পৃথকে হৈ আছিলো হয় প্ৰত্যেক বছৰ আমি খিলঞ্জীয়া দিৱস হিচাপে উদযাপন কৰি আছো পৃথকে আগষ্টৰ 9 তাৰিখত যেতিয়া বিশ্ব খিলঞ্জীয়া দিৱস হয় তেতিয়া আমি পৃথকে আমি উদযাপন কৰি আছো কিন্তু আমি এটা নতুন এটা চিন্তাধাৰাৰ যেহেতু আমি কাৰ্বি বেলেগ আহোম বেলেগ মৰাণ বেলেগ খিলঞ্জীয়া হিচাপে যিটো জনজাতীয় বা জনজাতীয় লোক হিচাপে যে পৃথকে হোৱাৰ কাৰণে যে বহিৰাগত লোকসকলে কৰবাত আমাক দমন কৰি পেলাই যে আমি যে কোনো ক্ষেত্ৰত যে আমি স্থিৰ নোহোৱা সুৰক্ষিত হৈ নথকাত আমি এটা সিদ্ধান্ত লৈছো যে হয় আমি খিলঞ্জীয়া হয় আমি ইণ্ডিজিনিয়াছ হয় আমাৰ চিনাকি আমাৰ স্বীকৃতি আমি ইণ্ডিজিনিয়াছ হিচাপে নিজক আমি দিয়াটো আৰম্ভ কৰিব লাগিব তেনেতেই আমি এইবাৰ গোটেই অসমৰ কাৰণে অসমৰ বিশ্ব খিলঞ্জীয়া দিৱস আমি এইবাৰ বকাজানত আমি কৰিব পাৰিছো আৰু এইখিনিত তাত কোনো এটা নিৰ্দিষ্ট পাৰ্টিৰ কথা তাত নাহে তাত সংগঠনৰ কথা নাহে তাত মঞ্চৰ কথা নাহে তাত জনজাতীয় খিলঞ্জীয়াৰ কথা তাত আহিব তাত জাতিৰ কথা তাত আহিব তাত সমন্বয়ৰ কথা তাত একতাৰ কথা আহিব সেইকাৰণে কাৰ্বি আংলঙত বসবাস আৰু অসমত বসবাস কৰা প্ৰতিজন আৰু প্ৰত্যেকজন খিলঞ্জীয়া ব্যক্তিগৰাকী যিমানখিনি আছে জাতিৰ প্ৰতি দায়বদ্ধতা থকা যিসকল লোক আছে সকলোৱে এই খিলঞ্জীয়া দিৱসত উপস্থিত থাকিব আৰু এই খিলঞ্জীয়া দিৱসত সকলোৱে এটা সহযোগ আৰু সহায়খিনি থাকিব বুলি আমি আশা কৰিছো আৰু তেনেতেই আমি যিমানখিনি আমি পাৰো যিহেতু আমি এইবাৰ কাৰ্বি আংলঙতো যদি আমি চাওঁ আমি এই পৰিৱেশটো আমি যোৱা 30-40 বছৰত আমি দেখা পোৱা নাছিলো কাৰ্বি আংলঙত আমি এই পৰিৱেশটো দেখা পোৱা নাছিলো কাৰ্বি আংলঙত অথচ আমি এনেকুৱা পৰিৱেশখিনি দেখি আছিলো বা পাই আছিলো যে তাত কাৰ্বি বেলেগ আহোম বেলেগ অসমীয়া বেলেগ গাৰো বেলেগ ডিমাচা বেলেগ আমি পৃথকে হৈ আছিলো আমি পৃথকে যে আমি হোৱাৰ কাৰণে যি কাৰ্বি আংলং সাহিত্য আহিলো পৰিষদ ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত এটা জিলা হোৱাৰ পাছতো আজি আমি ক্ষমতাহীন নিজৰ ভৰিৰ তলত আজি মাটি নথকা হৈছে নিজৰ ভেটি নাইকিয়া হৈ গৈছে ৰাজনৈতিক অধিকাৰ পৰা আৰম্ভ কৰিবলৈ কোনো ক্ষেত্ৰত আমাৰ কোনো স্থিৰতা আমি নথকা হৈছে সেইকাৰণে আমি কাৰ্বি আংলঙত যি পৰিৱেশটো যি হল কিন্তু ইয়াত আমি এতিয়া খিলঞ্জীয়াৰ প্ৰতি আমি গুৰুত্ব দি ইণ্ডিজিনিয়াছ অৰ্থাৎ আমি একতা যিটো ইয়াৰ ভূমিপুত্ৰ হিচাপে গুৰুত্ব দি আমি এইবাৰ এইবোৰ কথাত আমি গুৰুত্ব দিয়া খিলঞ্জীয়াৰ প্ৰতি আমি গুৰুত্ব দিয়া এই বিশ্ব খিলঞ্জীয়া দিৱস আমি কাৰ্বি আংলঙত আমি গোটেইখিনি উদযাপন কৰি পেলাই যাতে কাৰ্বি আংলংখন স্থিৰ হয় গোটেই অসমখন স্থিৰ হয় আৰু খিলঞ্জীয়াৰ বাৰ্তা খিলঞ্জীয়াৰ একতাৰ এই সমন্বয়ৰ বাৰ্তাটো গোটেই অসমত বিয়পি পৰে আৰু কাৰ্বি আংলঙতো বহিৰাগতসকলৰ দপদপনি যি দেখি আছো যাতে সেইটো একেবাৰে আমি নিষেধ কৰিব পাৰো
পাৰো আমি শেষ কৰিব পাৰো তাকে আমি সকলো আমি খিলঞ্জীয়া জনগোষ্ঠীয় লোকসকল বা জনজাতীয় লোকসকল আমি এক হৈ পেলাই থিয় দিব পাৰিম আৰু তেনেকৈ সকলো খিলঞ্জীয়া জনজাতীয় যিমানখিনি ইণ্ডিজিনিয়াছ লোক আছে সকলোৱে 9 আগষ্ট তাৰিখ দিনাখনত সকলোৰে সমৰ্থন আৰু সহায়ৰ আগবাঢ়ি আহি পেলাই জনজাতিৰ প্ৰতি গুৰুত্ব দিব দায়বদ্ধতাখিনি আমি দেখা পাম আৰু দেখুৱাব বুলি সেইটো আমি আশা কৰিছে